সো হেল্ল' নমস্কাৰ ৱেলকাম টু ইউটিউব চেনেল। তো আজি মই যাই আছোঁ আমাৰ স্কুলত, মানে স্কুলৰ পৰা প্ৰচেছন এটা ওলাব বিহুৰ কাৰণে। তো এই গামোচা লৈ লৈছোঁ। তো যাই আছোঁ এতিয়া, মানে কালি ফেঞ্চিত গৈছিলোঁ, মানে গামোচা চাৰ্ট আনিব। তো মানে বহুতকেইটা দোকান ঘূৰিলোঁ, নাপালোঁ। তো কি কৰোঁ এতিয়া, মানে টাইমো নাছিলে ন গামোচা চিলাবৰ কাৰণে, মানে দি আছোঁ চিলাব, মানে কৈছে পৰহি মানে দিব। তো মই কুৰ্তা লগাই লৈছোঁ, গামোচা এটা ঘৰত লৈ লৈছোঁ, যাই আছোঁ এতিয়া। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই আছোঁ পুৰা। খোজকাঢ়ি যাই আছোঁ, মানে আজি গাড়ীটো অনা নাই। মানে কিয় অনা নাই, প্ৰচেছন কৰিব ন, তো এইকাৰণে মানে অনা নাই, খোজকাঢ়ি যাওঁ। তো তোমালোকে ভিডিঅ'টো চাই থাকা। চ' সেই গাইছ আহি কিনে স্কুল পালোঁ। তো ইয়াতে গেটটো তালা মাৰা, এতিয়া কোনো অহা নাই, মই আহিছোঁ আৰু লগতে এইপিনে দুটামান ভণ্টি আহিছে। তো তোমালোকে ভিডিঅ'টো চাই থাকা আৰু কোন আহিব কোন নাহে। তো এই গাইছ এই দুটা আহি গ'ল, মানে মোৰ লগ আৰু অহা নাই, আহি আছে। তোমালোকে ভিডিঅ'টো চাই থাকা। অঁ এইপিনে আৰু আছে আমাৰ চিষ্টাৰবিলাক এয়া আহিছে। গাইস আমার ভাইয়ের চ্যানেলটো সাপোর্ট করক, ভিডিওটো সাবস্ক্রাইব আর চ্যানেলটো লাইক করে দিব। চেনেলটো লাইক না। চ' সেই গাইছ এতিয়া যাই আছোঁ জ্যোতিকা নাথ মেমৰ ঘৰত। তো মানে বেনাৰ এটা আনিব লাগে, মানে প্ৰচেছনেৰে বেনাৰ। তো এইটো আনিব যাই আছোঁ। তো মেমৰ ঘৰ মানে স্কুলৰ পিছপিনে, তো কোৱাৰ্টাৰত। তো যাই আছোঁ, ব'লা। চ' সেই গাইছ মেমৰ পৰা বেনাৰটো লৈ ল'লোঁ, এতিয়া স্কুলত যাই আছোঁ, লগাব লাগে। আৰু এটা আহিছে মেম্বাৰ, আমাৰ পিছপিনে আছে। ই ঢোল চোল লৈ আহিছে, একবাৰ ঢুলীয়া আৰু ব'লা। তো এয়া আমাৰ ঢুলীয়া আহি গৈছে। ঢোলটো দাঙি কেনেকে আনছা? তো গাইছ আমাৰ ৰেলী আৰম্ভ হৈ গ'ল, আমাৰ মানে স্কুলৰ গোটেইখিনি যাই আছোঁ এতিয়া, মানে গ'ল পাৰ্ক। তো তোমালোকে চাই থাকা ভিডিঅ'টো। তো এইপিনে আমাৰ বেনাৰ ধৰি লৈছে আমাৰ সমুদ্ৰ ভাইয়ে। তো ব'লা যাই থাকোঁ। হেপী ভিউ চবকে হেপী ভিউ মোৰ ফালৰ পৰা। আহি কেনে আমি গ'ল পাৰ্ক পালোহি। তোমালোকে ভিডিঅ'টো চাই থাকা। এইপিনে নেতাজী স্কুল আছে আৰু বহুত কেইজন আছে, চাই থাকা। আমাৰো লাইনটো ধৰি আছোঁ, আমাৰো আছে নেতাজী স্কুল, চাই থাকা ভিডিঅ'টো তোমালোকে। গাইছ আমি এটা লাইন পাতি কিনে ৰখি আছোঁ, আমাৰ ৰেলী ষ্টাৰ্ট হ'ব, চাই থাকা তোমালোকে। এইপিনে আমাৰ সমুদ্ৰ আছে, এইপিনে আমাৰ ৰেলৱে স্কুল, গোটেইকেইটা ষ্টুডেণ্ট আছে, এইপিনে মেম আছে আমাৰ। এইখিনিতে হ'ল মানে গোটেই মানে বহুত স্কুল আছে, নেতাজী স্কুল আছে, আমাৰ ৰেলৱে স্কুল আছে আৰু কামাখ্যা বিদ্যালয় আছে, মানে আৰু বহুত স্কুল আছে। তো এইখিনিতে ইয়াৰ পৰা আমাৰ ৰেলী ষ্টাৰ্ট হ'ব। তোমালোকে আমাৰ ৰেলৱে স্কুল ষ্টুডেণ্ট আৰু আমি আগত যাই আছোঁ এতিয়া, দেখাই আছোঁ। আৰু এইটো হ'ল নেতাজী স্কুল। নেতাজী স্কুলত বহুত চিনাকি আছে আমাৰ। আৰু এইটো হ'ল আমাৰ অংকিতা। এই গাইছ ৰিলিজ ষ্টাৰ্ট হৈ গ'ল, এইপিনৰ পৰা চবে যাই আছে এতিয়া। তোমালোকে ভিডিঅ'টো চাই থাকা। মানে এইপিনে আছে বেলেগ স্কুল আছে, মানে 3-4টা স্কুল আছে গোটেইখিনি। তো যাই আছে এতিয়া নাচনীবিলাক। তো ষ্টেডিয়াম যাম আমি ইয়াৰে পৰা। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ। আহি আছে পুৰা ঢোল চোল লাগে, নাচনীবিলাক আমাৰ স্কুল আছে মাজত আহি আছে। গাইছ পিছপিনে আহি আছে, এইপিনে পুৰা গাড়ীত জাম লগাই দিছে একেবাৰে, মানে বহুত মানুহ হৈছে ন, তো পুৰা গাড়ীত জাম লাগি গৈছে। চ' এইপিনে আহি আছে, এইপিনে আগত এইটো কোনটো স্কুল মানে চোৱা নাই ভালদৰে মই। আৰু এইপিনে পিছপিনে আমাৰ স্কুল আছে, মাজত আছে আমাৰ স্কুল ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুল। এইটো আমাৰ ৰেলৱে স্কুলৰ ছাৰ, তোমালোকে চাইছা ছাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। নতুন বছৰ ভৱিষ্যতলৈকে আটাইলৈকে থাকিল, বোলে অসমৰ চবত তোমালৈকে থাকিল শুভেচ্ছা। থেংক ইউ ছাৰ।
গাইছ এই মাজৰ পিনে আমাৰ ৰেলৱে স্কুল আছে আৰু এইপিনে আমাৰ মেম আছে মেম বিহু বুলি কিবা কৈ দিয়ক অকণমান সো গাইছ আহি কেনে মালিগাঁও চাৰিআলি ষ্টেডিয়াম পাই গ'লোঁ এই এইপিনে গেটটো এই এইপিনে তো এতিয়া ঘুমি আছোঁ তো ব'লা যাই আছোঁ তো গাইজ আহি কেনে ৰেলৱে ষ্টেডিয়াম পাই গ'লোঁ এইপিনে আছে আমাৰ বিহু ষ্টেজ তো মানে ইয়াতে হ'ব বিহু তো এইপিনে পূৰা এনজয় হৈ আছে পিছপিনে তোমালোকে চাই আছা আৰু এইপিনে আছে আমাৰ সমুদ্ৰ ভাই গাইজ আহি কেনে আমাৰ ইংকু ভাইক লগ পালোঁ মানে ইও ব্লগ বনাই আছে তো ইয়াৰ চেনেলটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম তোমালোকে যাই কেনে ইয়াৰ চেনেলটো চেক আউট কৰিবা ৰাহুলক একদম বঢ়িয়া বঢ়িয়া ভিডিঅ' বনাই আছে এইকেইদিনৰ ভিতৰত একদম লাইক কমেণ্ট ছাবস্ক্ৰাইব পূৰা ঠকি দিবা আৰু অসমৰ যোনটো লিংকটো আপোনালোকক ঠকি দিব চাই ল'ব চিয়'ৰ চিয়'ৰ তো এই গাইজ আহি কেনে আমাৰ দিশান ভাইক লগ পালোঁ ই মানে ফটোগ্ৰাফাৰ হয় তো মানে ফটো কেইটামান ক্লিক কৰিব তোমালোকৰ যদি কেতিয়াবা মানে বিয়া থাকে বা আদাৰ্ছ পাৰ্টি থাকে ইয়াক কণ্টেক্ট কৰিব পাৰা ইয়াৰ ইনষ্টাগ্ৰামৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম ভাল ফটোগ্ৰাফাৰ হয় আমাৰ এইপিনে হা অঁ ভাল ফটোগ্ৰাফাৰ হয় ইয়াৰ মানে কেননৰ হয় কেনন কি কৰিব কেমেৰাটো অঁ কেনন 13 তোমালোকে ইয়াক কণ্টেক্ট কৰিব পাৰা ব'লা আমি এটা ফটো কৰি দেখাই আছোঁ গাইজ আমাৰ ইপিনে হৈ গ'ল মানে প্ৰচেছন তো এতিয়া আমি ফটোশ্বুট কৰিব আহিছোঁ আমাৰ লগত আছে আমাৰ দিশান আছে দীপাংকৰ আছে আৰু নৱ আছে এইপিনে আমাৰ ৰাভা আছে আৰু এইপিনে ইংকু আৰু এইপিনে দুজন নাচনী আছে মানে চিষ্টাৰ হয় তো এতিয়া আমি ফটোশ্বুট কৰিম চাই থাকা গাইজ আমাৰ গোটেইখিনি হৈ গ'ল ফটোশ্বুট কৰিলোঁ মানে প্ৰচেছনৰ পৰা আহিলোঁ এতিয়া আমাক ইয়াতে চিৰা দৈ খাব দিছে এয়া কৰি দি আছে আমাক আৰু এইপিনে আমাৰ দিশান আছে শৰ্মা এইপিনে আমি এটা খাম আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে মানে ফটোশ্বুট কৰিলোঁ মানে প্ৰচেছন দেখালোঁ তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লগতে অঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ দিশান ভাইৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব যাই কেনে ফ'ল' কৰি ল'বা আৰু ইয়াৰো থাকিব দিয়া বাই বাই চবকে হেপী বিহু